যোৱাবাৰ মোৰ এটা ভিডিঅ'ত 1995 নয়ডা মিণ্টৰ 5 টকাৰ কপাৰ নিকেল কইনৰ ওপৰত মই কৈছিলোঁ সেই ভিডিঅ'টো চাই মোক বহুতে ফোন কৰিছিল যে তেওঁলোকৰ ওচৰত 1995 এটা কইন আছে যাৰ তলত ষ্টাৰ মাৰ্ক আছে কোনোবাই কয় ডায়মণ্ড মাৰ্ক আছে তো বন্ধুসকল মোৰ ৰিকুৱেষ্ট হয় যে আপোনালোকে কাইন্ডলি মিণ্টৰ বিষয়ে অলপ জানি লওক মোৰ আগৰ ভিডিঅ' এটাত মই মিণ্টৰ বিষয়ে ডিটেইলছত কৈছোঁ কাইন্ডলি আই বটনত গৈ পেলাই আপুনি সেই ভিডিঅ'টো চাওক তেতিয়া আপুনি মিণ্টৰ বিষয়ে গম পাব কাৰণ মিণ্টৰ বিষয়ে গম পালে আপুনি এটা কইন চিনিবলৈ সুবিধা হ'ব আৰু এটোৱে ফাৰ্ষ্ট ষ্টেপ হ'ল কইন চিনি পোৱাৰ কাৰণে বন্ধুসকল মোৰ ভিডিঅ'বিলাক সাধাৰণতে একেবাৰে সিম্পল কইনৰ ওপৰত মই বনাও যোনবোৰ কইন আপোনালোকে ইজিলি অকমান কষ্ট কৰিলে পাব পাৰে মই এনেকুৱা কইনছৰ ওপৰত ভিডিঅ' নবনাও যোনবোৰ কইনছ পোৱাটো অতি কঠিন হয় সেই কাৰণে মোৰ ভিডিঅ'বিলাক আপোনালোকে কাইন্ডলি চাই থাকিব মই মোৰ ভিডিঅ'বিলাক ফিউচাৰ কইনছৰ ওপৰত বনাও আৰু মই প্ৰেক্টিকেল ফিল্ডত ইনভলভ থাকো কাৰণ মই ম্যাক্সিমাম কইনছ কিনো মই সেল কৰাতকে মই বেছি কইনছ বাই কৰো সেই কাৰণে মোৰ প্ৰেক্টিকেল নলেজখিনি আপোনালোকে যদি পাই লাভৱান হ'ব পাৰিব কাৰণ মই যিবোৰ প্ৰাইস কম এবোৰ বৰ্তমান চলি থকা প্ৰাইসৰ ওপৰত কম হয় বন্ধুসকল আপোনালোকে মোৰ এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কাৰণ এতিয়াও মই এটা সাধাৰণ কইনৰ বিষয় কম যোনটো কইন কেদিনমান আগলৈকে কমন আছিলে কিন্তু এতিয়া লাহে লাহে স্কেয়াৰ্ছ হৈ আহিছে হয় বন্ধুসকল সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে কাইন্ডলি লাইক কৰি শেয়াৰ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকে ভিডিঅ'টো চাই সাবস্ক্ৰাইব নকৰে কাইন্ডলি আপোনালোকে সাবস্ক্ৰাইব কৰিলে কি হয় মই মোৰ অনাগতত আনিব লগা যিবোৰ জেনাৰেল কইনছৰ ভিডিঅ' সেইবোৰ আপোনালোকে প্ৰথমে গম পাব বন্ধুসকল এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল মোৰ নাম প্ৰাণুজ্জ্বল বৰা আপোনালোকে চাই আছে প্ৰাঞ্জু বৰা চেনেল মই মোৰ ভিডিঅ'বিলাক ইনফৰমেটিভ বনাও কইনছ আৰু নোটছৰ ওপৰত আজি আমি যেটো কইনছৰ বিষয়ে কথা পাতিবলৈ গৈ আছো সেই কইনছটো এটা সাধাৰণ কইনছ যোনটো আপোনালোকে নিশ্চয় আপোনালোকৰ ঘৰত নাথাকিলেও আপোনালোকে কি জানি জেনাৰেল ট্ৰানজেকচনত আপোনালোকে পাইছে সকে আৰু সেই কইনটোৱে ভৱিষ্যতৰ কইন হ'বলৈ গৈ আছে কাৰণ সেই কইনটো একেবাৰে স্কিয়াৰছ কেটেগৰীলৈ আহি গৈছে কাৰণ আমি এতিয়া বৰ্তমান মাৰ্কেটত সেই কইনটো দেখা পোৱা নাযায় মই হয় বন্ধুসকল মই এটা ডেফিনিটিভ 5 টকা কপাৰ নিকেল কইনৰ বিষয়ে কথা পাতি আছো আৰু সেই কইনটো হৈছে 1997 ৰ কলকাতা মিণ্টৰ কইন বন্ধুসকল এতিয়া আপুনি যোনটো কইন মোৰ হাতত দেখি আছে এইটোৱে হ'ল 1997 ৰ কপাৰ নিকেল কলকাতা মিণ্টৰ কইন হয় বন্ধুসকল এই কইনটো ওয়েট হৈ গ'ল 9 গ্ৰাম ইয়াৰ ডায়ামিটাৰ হৈ গ'ল 23 mm থিকনেছটো হৈ গ'ল 3 mm ৰাউন্ড সাইজৰ হয় ৰাউন্ড শেপৰ হয় আৰু ইয়াৰ যেটো এজ হ'ল এটা সিকিউৰিটি এজ এতিয়া যদি আমি ইয়াৰ ওভাৰ সাইডে চাও ইয়াৰ অশোকা লাইন পেডেস্টেল আছে ইয়াৰ তলত সত্যমে জেতে লিখা আছে লেফটত দেৱনাগৰীত ভাৰত ৰাইটত ইংলিছত ইণ্ডিয়া লিখা আছে আৰু ইয়াৰ ৰিভাৰ্স সাইডে হৈ গ'ল মাজত ডিনোমিনেচনটো লিখা আছে তলত ৰুপিস ওপৰত ৰুপে আৰু 1997 তলত ব্ল্যাঙ্ক মার্ক মানে এটো কলকাতা মিট বুলি বুজায় হয় বন্ধুসকল এই কইনটো বৰ্তমান স্কেয়াৰ্ছ কন্ডিশনত আছে আৰু ইয়াৰ যদি আমি প্ৰাইসটো চাও যেহেতু নিউমিসমেটিক মাৰ্কেটত প্ৰাইসটো সদায় ফ্লাকচুৱেট কৰি থাকে বৰ্তমান ইয়াৰ প্ৰাইসটো আপোনাৰ হৈ গ'ল 15 rupees to 50 rupees according to the condition বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় জনাব যদি ভিডিঅ'টো চাই ভাল লাগিলে কাইন্ডলি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ